সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মানে বহুত দিনৰ মূৰত এনেকৈ মানে আপোনালোকক মানে স্বাগতম জনাইছোঁ আৰু মানে আজি হৈছে মানে দেৱালী আৰু দেৱালী বুলি মানে আজি এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো একদম চাই পোৱা মানে কেনেকুৱা কি হ'ব আপোনালোকে একদম যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভিডিঅ'বোৰ চাব ধুনীয়া ধুনীয়া ভিডিঅ' আহিছে আৰু এতিয়া ব'লক আজিৰ ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰোঁ। কলগছ ৰুব লাগে কলগছ আৰু এইফালে সেইকাৰণে মানে এতিয়া মানে বাৰীত আহিছোঁ আৰু এতিয়া মানে কলগছডাল এনেকৈ মানে কাটি থকা হৈছে আৰু মানে কলগছডাল অলপ পিছত মানে ৰোৱা হ'ব আৰু এইফালে দেখিছে আপোনালোকে এনেকৈ মানে কলগছডাল এনেকৈ কাটা হৈ গ'ল আৰু এতিয়া মানে ৰুব লাগে আৰু আপোনালোকে ভিডিঅ'টো একদম চাই থাকক আৰু এইফালে এনেকৈ মানে কলগছডাল লৈ অহা হৈ গ'ল আৰু এতিয়া মানে পুতব লাগিব আপোনালোকে চাই থাকিলে হ'ল আৰু এইফালে দেখিছে আপোনালোকে এনেকৈ মানে এটা খান্দি আছে আৰু এইফালে ইয়াৰ চাওক আপোনালোকে এতিয়া হৈছে কলগছডাল আৰু এতিয়া মানে ইয়াত মানে পুতা হ'ব আৰু এইফালে ইয়াত দেখিছে আপোনালোকে এনেকৈ মানে পুতি থকা হৈছে আৰু এইফালে দেখিছে এনেকৈ মানে পুতি দিলোঁ ইয়াৰ গছডাল আৰু মানে এতিয়া কিবা কিবি কৰিব আছে আৰু এইফালে দেখিছে এতিয়া মানে মাটি দিব লাগে মানে গাঁতাটোত মাটিখিনি ভৰাই দিব লাগে আৰু এইফালে মানে এনেকৈ ভৰাইছে মানে মই ভিডিঅ' কৰিছোঁ দিয়ক আৰু এইফালে দেখিছে আপোনালোকে এনেকৈ মানে চাফা কৰি দিলে কলগছডাল আৰু মানে ভিডিঅ' আহি থাকিব বাৰু আপোনালোকে চাই থাকিব দেৱালীৰ ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব আৰু এইফালে দেখিছে আপোনালোকে কলগছডাল এনেকৈ ৰেডি আৰু এতিয়া মানে যি দেখিছে আপোনালোকে এনেকৈ মানে ইয়াত চাকি যি দিয়ে ই বনাই আছে মানে কাটি আৰু এনেকৈ কাটি এনেকৈ মানে কলগছডালত এনেকৈ দি দিলে আৰু ইয়াত মানে চাকি দিয়া হ'ব আৰু গধূলি আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু এতিয়া মানে গধূলি হৈ গ'ল আৰু এইফালে দেখিছে আপোনালোকে সকলোৱে মানে এনেকৈ চাকি জ্বলাই আছে আৰু আমিও মানে চাকি তাকি জ্বলালোঁ আপোনালোকক গোটেইখিনি দেখাইছোঁ আৰু এইফালে এইটো হৈছে মানে আমাৰ ঘৰ আৰু এইখিনি হৈছে মানে চোতালত এনেকৈ মানে ধুনীয়াকৈ লাইট চাইট দি দিছোঁ আৰু এইফালে চাওক এয়া হৈছে আমাৰ কলগছডাল আৰু মানে আপোনালোকে দেখিছে দিনত মানে কেনেকুৱা কি কৰিলোঁ আৰু এতিয়া এনেকৈ মানে চাকি তাকি দিয়া হৈ গ'ল আৰু মানে এতিয়া ফুৰিব গৈ আছোঁ বজাৰত আৰু আপোনালোকক দেখাই আছোঁ আৰু এইফালে চাওক আপোনাৰ এনেকৈ মানে বজাৰ আহি পাই গ'লোঁ বেছি মানে ভিডিঅ' কৰি থকা নাই আৰু বজাৰত আহি এইফালে চাওক মানে একদম ধাৰা আৰু বোমা মাৰিছে একদম আপোনালোকক অলপমান দেখাই দিওঁ দিয়ক গাইজ পূৰা একদম ধুনীয়াকৈ একদম বোমা মাৰিছে পূৰা একদম যি সৰ্থেবাৰী টাউনত এইফালে চাওক আপোনাৰ আৰু এইফালে দেখিলে আপোনালোকে এনেকৈ মানে ধুনীয়াকৈ বোমা চমা মাৰিলে আৰু এইফালে চাওক এইবিলাক মানে সৰ্থেবাৰী বিভিন্ন মানে যিবিলাক বস্তু আছে তাত এনেকৈ মানে ধুনীয়াকৈ এইবিলাক সজাইছে আৰু এতিয়া আমাৰ গাঁৱৰ মানে কিছু পৰিৱেশ আপোনালোকক দেখা আৰু এয়া হৈছে আমাৰ গাঁৱৰ মানে আমাৰ এইখিনিৰ কিছু পৰিৱেশ আৰু মানে এটা আৰু ভিডিঅ' আহিব দেৱালীৰ মানে এটা মন্দিৰত যাম আজি আৰু তাৰ পিছত আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ' এটাত দেখা পাব আৰু এইফালে আপোনালোকক অলপমান আমাৰ গাঁৱৰ কিছু পৰিৱেশ আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই দিয়ক।